বন্ধুসকল, গুজৰাটৰ এটি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ মোদী আজি এজন ভাৰতৰ প্ৰধানমন্ত্ৰী। এজন সাধাৰণ ল'ৰাই ট্ৰেইনৰ ডবাত চাহ বিক্ৰী কৰাৰে পৰা প্ৰধানমন্ত্ৰী হোৱা সময়লৈকে আজি আমি আলোচনা কৰিম। যদি আপুনি তেওঁৰ বিষয়ে জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকক। নৰেন্দ্ৰ মোদীৰ জন্ম হয় 1950 চনৰ 17 ছেপ্টেম্বৰত পূৰ্বৰ বম্বে ৰাজ্যৰ আৰু বৰ্তমান গুজৰাটৰ মেহছানা জিলাৰ ভটনগৰত অন্যান্য পিছপৰা জাতিৰ তেলী সমাজৰ এটি সাধাৰণ পৰিয়ালত। তেওঁৰ পিতৃৰ নাম দামোদৰ দাস মূলচন্দ মোদী আৰু মাতৃৰ নাম হীৰাবেন মোদী। 4জন সন্তানৰ ভিতৰত তেওঁ তৃতীয় সন্তান আছিল। ভটনগৰ ৰেলৱে ষ্টেচনত থকা দেউতাকৰ চাহৰ দোকানত মোদীয়ে সহায় কৰিছিল আৰু ট্ৰেইনৰ ডবাই ডবাই গৈ চাহ বিক্ৰী কৰিছিল। কৈশোৰ কালত ভাতৃৰ সৈতে এটা ষ্টেচনৰ ওচৰত এখন চাহৰ দোকান চলাইছিল। 1967 চনত ভটনগৰৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। শিক্ষকৰ মতে মোদী এজন সাধাৰণ মনৰ আছিল, কিন্তু তেওঁ শাসন দিয়াত পাকৈত আছিল। 8 বছৰ বয়সতে নৰেন্দ্ৰই ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক সংঘৰ্ষৰ সৈতে পৰিচয় হয় আৰু স্থানীয় শাখাসমূহত যোগদান কৰিবলৈ আৰম্ভ কৰে। পিতৃ মাতৃয়ে তেওঁলোকৰ পৰম্পৰা অনুসৰি নৰেন্দ্ৰ মোদীক বাল্য বিবাহ কৰোৱায়। 13 বছৰ বয়সত তেওঁ যশোদাৰ সৈতে বিবাহ ঠিক কৰা হয় আৰু 18 বছৰ বয়সতেই দুয়ো বিবাহপাশত আবদ্ধ হয়। নৰেন্দ্ৰ মোদীয়ে পৰিবাৰজক জীৱন অনুসৰণ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতেই তেওঁলোক দুয়ো বিচ্ছিন্ন হয়। তেওঁ ঘৰ এৰি ৰাজকোটত থকা ৰামকৃষ্ণ মিছন আৰু তাৰ পিছত কলকাতাৰ বেলুৰ মঠলৈ যায়। ইয়াৰ পিছত তেওঁ গুৱাহাটীলৈ যায় আৰু স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰা আলমোৰাত অৱস্থিত এখন আশ্ৰমলৈ যায়। আৰু এইদৰে তেওঁ ভাৰতৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰে। 2 বছৰ পিছত তেওঁ ঘৰলৈ ঘূৰি আহে। কিছুদিন বিশ্ৰাম কৰি তেওঁ আহমেদাবাদলৈ যায় আৰু তাত খোৰাকৰ এখন চাহৰ দোকানত কাম কৰে। ইয়াৰ পিছত তেওঁ ৰাজ্যিক পথ পৰিবহণ নিগমৰ ষ্টাফ কেণ্টিনত কাম কৰে। 1970 চনত RSSৰ এজন পুৰণিকালীন প্ৰচাৰক ৰূপে যোগদান কৰে। 1978 চনত দূৰশিক্ষা মাধ্যমৰ জৰিয়তে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ RSSৰ প্ৰচাৰক হৈ থাকোঁতেই 1983 চনত তেওঁ গুজৰাটৰ বিশ্ববিদ্যালয়ৰ পৰা একেই বিভাগতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1975 চনত ৰাজনীতি পক্ষৰ বিবাদৰ বাবে ইন্দিৰা গান্ধীয়ে কেইবাখনো ৰাজ্যত আপাতকালীন ঘোষণা কৰিছিল আৰু তেতিয়া RSSৰ দৰে বহুতো সংস্থা প্ৰতিবন্ধক লগাইছিল। তথাপিও মোদীয়ে মনে মনে দেশৰ সেৱা আগবঢ়াইছিল আৰু চৰকাৰৰ ভুল নীতিৰ বিৰোধিতা কৰিছিল। নৰেন্দ্ৰ মোদীয়ে 1978 চনত বিজেপিত যোগদান কৰাৰ ধাৰা ঘাইসুঁতিৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। মাত্ৰ এবছৰ ভিতৰতে তেওঁ গুজৰাটৰ গোটৰ সাধাৰণ সম্পাদক পদলৈ উন্নীত হৈছিল আৰু এইদৰে 1990 চনত কেন্দ্ৰত জোট চৰকাৰ গঠন কৰিছিল। কেইবছৰমানৰ ভিতৰতে এই অংশীদাৰ তত্ত্বৰ পতন ঘটিছিল, কিন্তু বিজেপিৰ এককভাৱে 2/3 সংখ্যাগৰিষ্ঠতা লাভ কৰি 1995 চনত গুজৰাটৰ ক্ষমতাত দখল কৰিছিল। ইয়াৰ পিছত 1995 চনত তেওঁ দলৰ ৰাষ্ট্ৰীয় সম্পাদক নিৰ্বাচিত হয় আৰু ভাৰতৰ 5খন গুৰুত্বপূৰ্ণ ৰাজ্যৰ দায়িত্ব তেওঁক দিয়া হয়। 1998 চনত তেওঁ সাধাৰণ সম্পাদক পদলৈ উন্নীত হয় আৰু অক্টোবৰৰ 2001 চনলৈ এই পদত কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পিছত ভাৰতৰ এখন অনন্য সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাজ্য গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত হয় আৰু একেৰাহে তেওঁ 4বাৰকৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হয় আৰু 2014 চনত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে মনোনীত হয় আৰু বৰ্তমান নৰেন্দ্ৰ মোদী আমাৰ স্বাধীন ভাৰতৰ 15তম প্ৰধানমন্ত্ৰী। আৰু এইখিনিতে মই এটা কথা কওঁ যে তেওঁ স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী। তেওঁ ভাৰতৰ বাবে বহুতো প্ৰশংসনীয় কাম কৰিছে আৰু আমি আশা কৰোঁ যে তেওঁ আগলৈ ভাৰতৰ উন্নতিৰ বাবে এনেদৰে কাম কৰি যাব। গতিকে বন্ধুসকল, নৰেন্দ্ৰ মোদীৰ লাইফ ষ্টৰীৰ বিষয়ে জানি কেনে পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ।